আজি স্পেশাল ডিশ দুটা আছে বুলি ক'ব পাৰি এটা হৈছে ৰঙলাওৰ লগত মাছৰ জোল আৰু আনটো হৈছে নাৰিকলৰ চাটনি আৰু খাই পিনি দেখাই আছো এটো জলকীয়া আধা খোৱা ইমানে জ্বলা নহয় মানে খাবই নোৱাৰি জানেনে এয়া দেখিছে আৰু নহৰু তিনি ফুলা কয় ফুটা লৈছো হেতু মানে ঔষধ হিচাপে খাম আৰু হ'ব দেই মানে মোৰ গুন্ধতে লাগিছে যে ইমান টেস্টি হৈছে গতে আপোনালোকে একো নবনালো এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিব মানে কেতিয়া নাপাহৰিব এবাৰ হলো ট্ৰাই কৰি চাব আৰু ইমানেই টেস্টি নহয় অকমান জ্বলা দিব লাগিছিলে জ্বলা নিদিলো মোৰকো অকমান খুৱাম বহুত জ্বলা খাব লাগিব আপোনালোকে ট্ৰাই কৰিব দেই ৰঙলাওৰ লগত মাছৰ জোল একদম ট্ৰাই কৰিবলৈ নাপাহৰিব কি কম মানে কি টেষ্টি এইফালে আছে বেঙেনা ভাজি বহুত দিন খোৱা নাই আজি প্ৰতিবাৰে মানে বৰ বনাই খোৱা হয় আৰু চবতকৈ স্পেচিয়েল এইটো চাটনিটো মানে নাৰিকল গাখীৰৰ লগত বনাইছো আমি মোৰ ৰেচিপি কেইটা ট্ৰাই কৰিব দেই মানে বেলেগ বা বেয়া হ'ব বুলি ভাবিলো মানে এপিচ জোলত মাছ দি হলো ট্ৰাই কৰিব নাপাহৰিব ইমানেই টেষ্টি হয় না বিৰাট ধুনীয়া হৈছে দেই মই ভাতকেইটা খাই লওঁ আৰু কোনে ট্ৰাই কৰিব ক'ব আজিলৈ এৰিলো ভাত পানী খাই আজৰি হলো তাৰ বহি পিনি তামোল এখন খালো আমাৰ অসমীয়া মানুহৰ তামোলখন নহলে নহৈছে নহয়নে বাৰু তাত ভিডিঅ'টোত মই কৈ আছিলো যে ৰঙলাওৰ লগত মাছৰ জোল বুলি হেতু নহয় ৰঙলাও গুটি আৰু তিল আৰু লগতে দৈ গাখীৰ লগত এটা মিক্স বনাই দিছো মিক্সটো যেতিয়া উতলিছে তেতিয়া মাছ গিপিছ দি দিছো আপোনালোকে ৰেচিপিটো গৈ চাব পাৰিব নেক্সট লং ভিডিঅ'টোত মই ৰেচিপিটো গোটেইটো দি থৈছো আৰু শৰ্ট ভিডিঅ' যোনটো ৰিল হিচাপত দিম হেতুত মাত্ৰ মই খোৱাটোহে দেখালো আপোনালোকৰ আগত হেতু আকৌ ভুল বুজি নাথাকিব মই ৰঙলাওৰ জোল বুলি আপোনালোকে নাভাবিব ৰঙলাওৰ গুটিটো ৰঙলাও বাকলিখিনি দিয়া নাই বা ভিতৰখিনি দিয়া নাই অকল গুটিখিনি তিলখিনি বগাকে ধুই লৈছো আৰু তাত দৈ গাখীৰ দিছো সেইকাৰণে বস্তুটো বহুত গেভি হৈছে আৰু বহুত খাই এতিয়াও যে মুখত লাগি আছে তেনেকুৱা লাগিছে আপোনালোকে গৈ পিনি হেতু চাবগে দেই